মই আছোঁ কালিদহ মন্দিৰ। যেতিয়া সেই সাপৰ ওপৰত নাচি সেই সাপক মাতিছিল কালিয়া দমন, আমাৰ অসমীয়াত আমি কালিয়া দমন বুলি কওঁ। এই ঠাইডোখৰতে কালিয়া দমন কৰিছিলে শ্ৰীকৃষ্ণই। আগতে যমুনা নদীখন ইয়াতেই আছিলে, এতিয়া পিছুৱাই গ'ল যমুনাখন। এয়া কালিদহ মন্দিৰ, কালিয়া দমন মন্দিৰ। মই ভিতৰত বহুত বান্দৰ আছে, চশমা লৈ যায়, তথাপিতো খুব ৰিক্সত মোবাইল আৰু চশমাযোৰ উলিয়াইছোঁ, নহ'লেহে চশমা নিপিনাকৈ ঘূৰি ফুৰিছিলোঁ। এইটোৱে হৈছে কালিয়াদহ, য'ত কালিয়া দমন কৰিছিলে। মই এবাৰ চেষ্টা কৰিম দেখুৱাবলৈ, যদি পাৰোঁ। চাই থাকিব। এয়া কালিয়াদহৰ মন্দিৰ। আগতে এইটোৱে নদীৰ ঘাট আছিলে। ব্ৰহ্মপুত্ৰ কৈছোঁ, যমুনা নদী। যমুনা নদীখন এইখিনিলৈকে আছিল আগতে। এয়া ইয়াতে মূৰ্তি বনাই থোৱা আছে, আপোনালোকে সন্মুখত দেখিব পাৰে। শ্ৰী প্ৰভু কৃষ্ণ তেখেতে কালিয়াৰ ওপৰত উঠি নৃত্য কৰাৰ এই দৃশ্য। এয়া হৈছে কালিদহ বুলি কয় হিন্দীত, আমাৰ অসমীয়াৰ কালিয়া দমন ঘাট। আৰু এই যমুনা নদীত তেখেতে জাপ মাৰিছিল এই গছডালৰ পৰা। এইডাল কদম গছ বুলি কয়। এই গছৰ পৰাই প্ৰভু শ্ৰীকৃষ্ণই কেলি কদম গছডালৰ নাম। ইয়াৰ পৰাই তেওঁ জাপ মাৰি ইয়াত নদীত পৰি কালিয়া নাগৰ মাৰিছিলে। মই এপাক দেখুৱাব চেষ্টা কৰিম। বান্দৰ আছে, বান্দৰে ফোন লৈ যায়, খুব ভয় লাগিছে এইটো কথাতে। দুবাৰ মোৰ চশমাও নিলে, আহিছে এটা। এটেম্প্ট লৈয়ে থাকে ইহঁতে। এয়া কালিদহৰ কদম। পটককৈ বান্দৰকেইটা আহাই মই মোবাইলটো সোমাই লৈছিলোঁ। এয়া ঠাইডোখৰ।